আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বেলেগেতো গৰম বন্ধ মজা লৈ আছে। চ' আমাৰ তিনিচুকীয়া কলেজত মানে 5th ছেমিষ্টাৰখিনিও ইণ্টাৰ্ণশ্বিপ হৈ আছে। চ' সেইটো কাৰণে আমাৰ মানে টীম ওলাইছে ছাৰ্ভে কৰিবৰ কাৰণে। ইণ্টাৰ্ণশ্বিপত সকলোকে ছাৰ্ভে কৰিবৰ কাৰণে দিছে। এইফালে আমাৰ টীম আছে 3জন, চিনটো আছে। এইফালে মোৰ ফ্ৰেণ্ড প্ৰিন্স। প্ৰিন্স, আমি কিহৰ ওপৰত যাম এতিয়া ছাৰ্ভে কৰিবৰ কাৰণে? আচ্ছা ঠিক আছে। এইফালে এজন আৰ্টিষ্টজন এজন দেই, যোনে মাত উলিয়াইছে। চ' তোমালোকক দেখাই থাকিম কেনেকুৱা ধৰণৰ হয় ভিডিঅ'টো, ছাৰ্ভেটো। চ' লেটছ গ'। চ' গাইছ, এতিয়া আমি গৈ আছোঁ কাকপথাৰ। এইখন ডিব্ৰুগড় নহয়, তিনিচুকীয়া। দিছ ইজ তিনিচুকীয়া বাইপাছ। চাব পাৰিছে বগা পদুম। চ' গাইছ, এতিয়া ফাইনেলি আমি পাই গ'লোহি আমাৰ ছাৰ্ভে লোকেশ্যনটো মানে। চ' এইফালে সিহঁতে ভিতৰত সোমালেই বাৰু। চ' এইফালে চাব পাৰিছে। আগৰফালে দাদাক কৈ দিম এইফালে। দাদা, এইটো মানে কি প্ৰজাতিৰ ডগ হয়? এইটো যে ক্ৰছ হয়, লাচা আৰু চিজুঅ ক্ৰছ। তাৰপিছত এইখিনি বাকী চব মানে হেৰি তোমাৰ এটা ব্ৰীডৰ পৰাই হৈছে মানে ন। প্ৰথম এজনীয়ে অনা হৈছিলে, তাৰপিছত লাচা এডালৰ ক্ৰছ কৰা হ'ল, তাৰপিছতে এইখিনি হৈছে। একদম মাকজনীও আছে বাৰু, যোনটো প্ৰথম আনিছিলোঁ নাই, গুৱাহাটীৰ পৰা অনা হৈছিলে আৰু। চাবা পিছতকে। চৌকাই দেখাই আছোঁ মই ধুনীয়াকৈ, তাৰপিছত বহিলগৈ। চ' গাইছ, এই ডগবিলাক কোনটো কোনটো প্ৰজাতি হয় তুমি ক'ব পাৰিবা নেকি? কোৱাচোন। এতিয়া আমি দেখাম এতিয়া কুকুৰ বিষয়ে ইণ্টাৰভিউ হৈছে। দেখামগৈ বৈ চবিয়া ইয়াত আৰু এটা প্ৰজাতি আছে, দেখাই দিব এই চাইড। মই বিলাতী ডগ। প্ৰজাতি বেলেগ হ'ব পাৰে দেই, মতা বেলেগ হ'ব পাৰে। চ' গাইছ, এইফালে মানে এটা মানে সৰু ডগ আনি লোৱা হ'ল মানে। চ' ডাঙৰ গোটাটো বহুত ডেঞ্জাৰ হয় ন। চ' এইফালে ধুনীয়াকৈ চাব পাৰিছে আমাৰ টীম মেম্বাৰখিনি আছে গোটেইখিনি। এইটো নাম কি হয় প্ৰজাতিৰ নাম? টিবেটিয়ান টেৰিয়াৰ। আচ্ছা, ইয়াৰ আয়ু কিমান, বয়স কিমানলৈকে জীয়াই থাকে? 20 বছৰ। 20 বছৰ। ইমান মৰম লগা হয়, সেইফালে চাব পাৰিছে। গাইছ, এখেতে মানে ডগক বহুত ভাল পায় মানে। চ' ই মানে ইয়াক পিকআপ লাইন এটা মাৰিব হা। ই মানে ঘৰলৈ গ'লে খাই কানি, ইয়াক বনাব বিচাৰিছে আনি। Sol y arena, oh so bright, baila conmigo toda la night. কিউট এটি আহিছে, গুলু 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 লা 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 লা। সোমাই থাকিলে লাজ কৰিলে। মুখৰ আগতে দুটা সোমাই দে বাৰু। যা বা প্ৰিন্স যা। পিছফালে দেখিছোঁ গোটেইখিনিও মানে এইফালে এইজনীয়ে মাক হয় মানে। এইজনীয়ে মাকজনী হয় মানে, ইয়াৰ গোটেই পোৱালিখিনি হয়। চাব হৈছে কিমান এজ কিমান হ'ল বাইদেউ? বয়স 3 বছৰ। 3 বছৰ হৈ গৈছে এইফালে। চাব হৈছে। এতিয়া মানে ছাৰ্ভেটো কমপ্লিট কৰিলোঁ, ফটোজটো মাৰিলোঁ জিপিএছ লগাই। এতিয়া ইহঁতৰ মানে জেঠাইকৰ ঘৰত নে ক'ত ভাতটো খাই মেলি এতিয়া নিজৰ ঘৰৰ ফালে যাম এতিয়া। চ' ভাতটো খাই লওঁ, তাৰপৰা গৈ আছোঁ। চ' গাইছ, এতিয়া আমি ছাৰ্ভে কৰি ল'লোঁ আৰু ভাত পানীও খাই ল'লোঁ ইহঁতৰ জেঠাইৰ ঘৰত মানে লগৰ এটা। চ' আজি ভিডিঅ'টো সামৰণি কৰিবলৈ লৈছোঁ। লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। বাই।